হেল্ল' এভৰিৱান আজি দেখিছেনে একদম এক্সাম দিবলৈ উঠা নিচিনাকৈ ৰাতিতেই উঠিলোঁ মানে পোহৰ হোৱাই নাই এফালে উঠিয়ে যেতিয়া কিটচেনত সোমালোঁ আৰু খানা বনোৱাত লাগিলোঁ আৰু আমাৰ ইয়াৰ মাইনা উঠিলে দেখিলেনে সি শুই নাথাকে আৰু মই উঠাৰ লগালগ সি উঠি দিব এফালে মই মিষ্টাৰৰ কাৰণে খানা ৰেডি কৰিলোঁ মানে এফালে যাব দেউতাক সেইটো কাৰণে মই খানা ৰাতিতেই উঠি মেলি বনাই মেলি কৰি পেলাই খুৱাব লাগিব যিহেতু সেইকাৰণে এয়া বনাই আছোঁ আৰু এফালে ৰিয়ান মাইনা এইটো দেউতাকে খাই আছে ৰিয়ান মাইনা দেখিছেনে ৰাতিতে উঠিলে ন এফালে হাঁচিয়ে আছে মানে তাত সিহঁতো ঠাণ্ডা লাগিছে এফালে মোজাযোৰ পিন্ধাই দিলোঁ মোজাযোৰ খুলি দিলে আৰু বাহিৰত বহুত বৰষুণ আজি কালি ৰাতিপুৱাই বৰষুণ দি আছে নেৰানেপেৰা এৰাই নাই এতিয়াও ৰাতিপুৱাও বহুত বৰষুণ দিছে মিষ্টাৰ যাব আজি কলকাতা অফিচৰ ট্ৰেইনিঙৰ কাৰণে পঠাইছে গতিকে 3 দিনৰ কাৰণে যাব এয়া দেউতাকে খোৱাবৰ কাৰণে চেষ্টা কৰিছিলে ৰিয়ান মাইনা কিন্তু সি নাখালে যেটো এৰি থৈ যাব পিতেকক অকণমান দুখো লাগিছে বাৰু দেউতাকৰ কিন্তু উপায় নাই যেটো অফিচৰ কাম ইফালে ফ্লাইটত উঠিলে বাৰু এয়াৰপৰ্ট পালেগৈ মোহনবাৰীৰ পৰা যেটো উঠিব আমাৰ ডিব্ৰুগড় এয়া গৈ পালেগৈ তাৰপৰা অকণমান ভিডিঅ' পঠাইছিলে আৰু আপোনালোকে ভিডিঅ'টো পোৱালৈকে ফ্লাইট যিহেতু উৰা মাৰিব